Hey dosto, welcome to my channel Bitupan Blog. So dosto, আজি মই আহিছো কেৰালা এখন মানে ৰবৰ বাগানলৈ. So মানুহে অসমৰ নাজানে, বহুতে নাজানে যে ৰবৰ গছৰ পৰা ৰবৰ কি ধৰণে উলিয়ায়. So মই আজি তাকে দেখাবলৈ বিচাৰিছো. প্ৰথমতে মোৰ পাছৰ এফালে এখন চাওক, এখন ৰবৰ বাগান হয়. So মই তাত দেখুৱাম এতিয়া আপোনালোকক যে ইয়াত ৰবৰ কি ধৰণে উলিয়ায় কাটি ৰবৰ গছৰ পৰা. So বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ. মানে দোস্তো কথাটো এনেকুৱা যে ৰবৰ গছজোপাই ৰবৰ কি ধৰণে দিয়ে বা ৰবৰ কি ধৰণে উলিয়ায়. একচুৱেলি ৰবৰ আঠাটোৰ পৰা ৰবৰ গছৰ আঠাটোৰ পৰা ৰবাৰ বনায় বুলি সকলোৱে জানে, মানে ৰবাৰ ওলায় বুলি. চ' মই আজি দেখুৱাম কেনেকৈ মানে ৰবাৰ উলিয়ায়. প্ৰথমতে আমি আহিছোঁ গছ এজোপা তললৈ, ৰবাৰ গছৰ. চ' মোৰ ওচৰত চাওক, এইটো এটা ৰবাৰ বাতি হয়, ৰবাৰ বাতি. আৰু ইয়াত এইবোৰ দেখিছে কাটিছে, এইখন এখন হেৰি লগাই থোৱা আছে, মানে এইখন এখন টিঙৰ মানে চামুচ এখন আৰু এইফালে এডোখৰ কাটিছে, এডোখৰ এনেকৈ কাটি এইফালে এডোখৰ এনেকৈ কৰি কাটিছে. চ' কাটি প্ৰথমতে মানে ওপৰৰ পৰা মানে কাটি আহিছে, দেখিছেনে? এইডোখৰ পৰা চিন দেখিছে, ইয়াৰ পৰা মানে কাটি ইয়াৰ পাছেহি এইডোখৰ এনেকৈ তললৈ কৰি কাটি এনেকৈ গৈ থাকিব মানে. আৰু ইয়াত কাটি এনেকৈ গ'লে ইয়াৰ পৰা ৰবৰটো ওলাই কিনি এইটো তলত এইটো নাৰিকলৰ বাতি দেখিছে, এই নাৰিকলৰ বাতিটোত মানে পৰেগৈ এনেকৈ. ইয়াত যিমানবোৰ দেখিছে মানে বাৰীখনৰ মোৰ পাছফালে চব প্ৰতিজোপা গছৰ গুৰিত এটা নাৰিকলৰ মানে বাকলি, মানে নাৰিকলৰ এইটো যে নাৰিকলৰ কুকুৰা বাকলিটো মানে তেনেকুৱা এটা লগাই থোৱা আছে প্ৰতিজোপা গুৰিতে. আপুনি চাওক মোৰ পাছফালে প্ৰতিজোপা গুৰিতে দেখিছে, ইয়াৰ পৰা কাটিছে এজোপা, ইয়ালৈকে কাটিছে, মানে ইয়ালৈকে কৰি তললৈকে কাটি এইটো বস্তু গৈ থাকে. গছজোপা ডাঙৰ হৈ গৈ থাকিব আৰু এনেকৈ মানে কাটি গৈ থাকিব ওপৰৰ পৰা. আৰু গছজোপা কাটিলে মৰি নাযায়, ওপৰত এডোখৰ কাটিলে নহয় ওপৰখিনি আকৌ ফিল আপ হৈ আহিছে, দেখিছেনে? মানে কে লেবেল হৈ আহিছে, আগৰ পৰা এইটো কাটি আছিলে, এনেকৈ কৰি কাটি আহি থাকিব, ওপৰৰ পৰা লেবেল হৈ আহি থাকিব, গছজোপা নমৰে কেতিয়াও. ইয়াত যিমান দেখিছে মানে চব তেনেকৈ আছে, তেনেকৈ চব কটা মানে ইয়াত গছজোপা. মই এইটো দেখা দিছোঁ ৰবৰ, মানে এইটো দেখিছে, এইটো পূৰা ফুল হৈ আছে, এইবোৰ দেখিছে, এইখিনি ৰবাৰ হয়, গোটেই ৰবাৰ ৰস হয়, এনেকৈ পৰি আছে ওপৰৰ পৰা. আৰু চাব গ'লে গছবোৰ ওপৰবোৰ চাওক, ভিডিঅ'টো ভাল লাগিলে যদি লাইক এটা কৰি দিয়ক, আৰু ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি দিয়ক চেনেলটো. চ' থেংক ইউ.